So hello guys, welcome back to another video. আৰু ৰেডি হৈ যাও কিছুমান অদ্ভুত তথ্য জানিবলে যেনে এনেকুৱা এখন ৰাস্তা যেটো দেখিবলে নীলা ৰঙৰ কুকুৰবিলাকে ৰাতি হলে কিয় জুৰজুৰকে কান্দে আৰু এই মানুহজনীয়ে কি কৰিবলে চেষ্টা কৰি আছে এই সকলোবোৰ কথা জানিবলে হলে এই ভিডিওটো হেকলকে চাই থাকিব লেটস গেট স্টাৰ্টেড ফ্যাক্ট নাম্বাৰ 1 আমি সকলোৱে জানো যে 1 এপ্ৰিলত এজন মানুহে আন এজনক এপ্ৰিল ফুল বনায় কিন্তু এই মানুহজনে তো গোটেই পৃথিৱীকে এপ্ৰিল ফুল বনাই দিলে একচুয়ালি 1 এপ্ৰিল 1974 ত এলাস্কাৰ সিটকা এৰিয়াত থকা মাউণ্ট axom নামৰ এটা ইনএক্টিভ জ্বালামুখীৰ পৰা বহুত ধোঁৱা ওলোৱা দেখা পালে আৰু তাত মানুহবিলাকে ভাবিলে যে জ্বালামুখীটো ব্লাষ্ট হৈ গল থাকে আৰু ভয়তে পুলিচক হে জ্বালামুখীটোৰ কথা কলে আৰু যেতিয়া পুলিচে হেলিকপ্টাৰত উঠি হে জ্বালামুখীটোৰ পৰা কিমান লাভা ওলালে হেটো চাবলে গল তেতিয়া তেওঁলোকে তাত একো লাভাটো দেখি নাপালে কিন্তু স্প্ৰে দি বহুত ডাঙৰ ডাঙৰ আখৰত লিখা এপ্ৰিল ফুল নিশ্চয় দেখি পালে আৰু এই সকলো কাণ্ডবোৰ আছিল অলিভাৰ পৰ্কি বিটকাৰ নামৰ এই মানুহজনৰ আসলতে এই মানুহজনে 1 এপ্ৰিলত 70 টা মান গাড়ীৰ টায়াৰ লৈ পিনি হে জ্বালামুখীটো জ্বলাই দিছিলে আৰু ইমান ধোঁৱা চাই পিনি তাত থকা মানুহবোৰে ভাবিছিলে যে জ্বালামুখীটো ব্লাষ্ট হৈ গল বুলি কিন্তু তেনেকুৱা একো কথা নাছিল আৰু এনেকে এই মানুহজনে ইমান গাল মানুহবোৰক এপ্ৰিল ফুল বনাই দিলে হসাকে এই মানুহজনৰ বাবে তো वेल डन तालियां होनी चाहिए यार हमारे लिए ফ্যাক্ট নাম্বাৰ 2 সো বন্ধুসকল আমি সকলোৱে জানো যে আমাৰ ইণ্ডিয়াত জুগাৰু মানুহৰ অভাৱ নাই আৰু এই ভিডিও ক্লিপত আপোনালোকে দেখি পাইছে সাকে যে এই মানুহজনীয়ে কেনেকে ট্ৰেইনৰ ভিতৰত হুমাবলে ট্ৰাই কৰি আছে আৰু এই মানুহজনীয়ে দৰ্জা বাদ দি খিৰিকীৰ পৰা কিয় হুমাই আছে এটো তো মই নাজানো কিন্তু এনেকা হ'ব পাৰে যে ট্ৰেইনৰ ভিতৰত হুমুৱা যোনটো মেইন দৰ্জ তাত সাকে বহুত বেছি ভিৰ লাগি আছিল আৰু হেইভাবে এই মানুহজনীয়ে ট্ৰেইনৰ ইমাৰ্জেন্সি খিৰিকীৰ খনৰ পৰা ভিতৰত হুমাবলে চেষ্টা কৰি আছে আৰু ট্ৰেইনত থকা এই খিৰিকীবোৰক ইমাৰ্জেন্সি এক্সিট উইন্ডো বুলি কোৱা হয় যেবিলাক মানুহে ইমাৰ্জেন্সি সময়ত ইউজ কৰে ট্ৰেইনৰ পৰা বাহিৰত ওলাবলে কিন্তু এই মানুহজনীয়ে তো ইমাৰ্জেন্সি এক্সিটক ইমাৰ্জেন্সি এন্ট্ৰি বনাই দিলে कौन है ये लोग कहां से आते हैं তো দেখিলে আপোনালোকে যে ভাৰতীয় মানুহবোৰ কিমান বেছি জুগাৰু থাকে লাগিলে যিমানে ডাঙৰ প্ৰবলেম নহক কিয় আমি ভাৰতীয় মানুহে যিকোনো প্ৰবলেমৰ সলিউশন ইজিলি উলিয়াই দিব পাৰো নিজৰ নেক্সট লেভেল জুগাৰু আইডিয়া ইউজ কৰি ফ্যাক্ট নাম্বাৰ 3 সো বন্ধুসকল আপোনালোকে তো জানেই যে এই কৰোনা ভাইৰাছৰ বাবে সকলোৱে সোশ্যাল ডিস্টেন্সিংৰ নিয়মটো পালন কৰে কিন্তু এই মানুহজনে তো সোশ্যাল ডিস্টেন্সিংক বেলেগে লেভেলত লৈ গল আপোনালোকে তো জানেই যে যেতিয়া আমি কিবা এটা বস্তু কিনিবলে যিকোনো এটা দোকানত যাও তেতিয়া আমি এটা আনটাৰ পৰা দূৰত থিয় হৈ পিনি বস্তু কিনিব লাগে কিন্তু কিছুমান গয়া মানুহবিলাকে সোশ্যাল ডিস্টেন্সিংৰ পালন নকৰে আৰু হেইভাবে এই মানুহজনে নিজৰ দোকানত এটা বহুত খাতৰা আইডিয়া লগালে যেটো চোৱাৰ পিছত আপোনাৰ মূৰ ঘূৰাই যাব अरे मुझे चक्कर आने लग गया প্ৰথমত মানুহজনে নিজৰ দোকানত হুমুৱা ৰাস্তাটো বন্ধ কৰি দিলে তাৰ পাছত সেই ৰাস্তাত এটা দীঘল বেঞ্চ ৰাখিলে আৰু লাষ্টত এটা সাইকেলৰ পেডেল ফিট কৰি দিলে আৰু বাস ৰেডি হৈ গল হেতৰ সোশ্যাল ডিস্টেন্সিংৰ স্পেশাল জুগাৰ আৰু আপোনালোকে দেখি পাইছে সাকে যে মানুহজনে এই বাস্কেটত বস্তুবোৰ ৰাখে আৰু হেতুক এটা গাড়ীৰ নিচিনা কাস্টমাৰৰ ওচৰত পঠিয়াই দিয়ে আৰু তাৰ পাছত কাস্টমাৰে সেই বাস্কেটত নিজৰ পইচাটো ৰাখে আৰু তাৰ পিছত বাস্কেটটো নিজে নিজে আকৌ দোকানীৰ ওচৰত গুচি যায় হসাকে অদ্ভুত कितने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी আৰু আপোনাক এই অদ্ভুত সিস্টেমটো কেনেকুৱা লাগিলে তলত কমেন্ট কৰি নিশ্চয় জনাব ফ্যাক্ট নাম্বাৰ 4 আপোনালোকে তো জানেই যে এই পৃথিৱীত যিমানবোৰ ৰাস্তা আছে এই সকলোবোৰ ৰাস্তা কুলা ৰঙৰ কিন্তু আপোনালোকে কেতিয়াও নীলা ৰঙৰ ৰাস্তা দেখিছেনে নাই দেখা যদি আজি চাই লওক কাটাৰ নামৰ দেশখনত কুলা ৰঙৰ ৰাস্তাৰ হলনি এই নীলা ৰঙৰ ৰাস্তাবোৰ ইউজ কৰা হয় যেবিলাক দেখিবলে বহুত সালিয়া লাগে আৰু কাটাৰত এই নীলা ৰাস্তাবোৰ হেভাবে বনোৱা হয় কেলে কাটাৰত বহুত বেছি গৰম পৰে ইমানে বেছি গৰম পৰে যে গাড়ীবোৰৰ টায়াৰ ফাটি যায় যেতিয়া তেওঁলোকে এই গৰম গৰম ৰাস্তাবোৰত গাড়ী চলায় আৰু এই প্ৰবলেমটোক দূৰ কৰিবলৈ তেওঁলোকে ৰাস্তাবোৰত কমপ্লিট নীলা ৰং কৰি দিলে কেলে আমি সকলোৱে জানো যে ডাৰ্ক ৰংবিলাকে সূৰ্যৰ পোহৰটো এবজৰ্ব কৰে যেহেতু পাতল ৰংবোৰে সূৰ্যৰ পোহৰটো ৰিফ্লেক্ট কৰি দিয়ে যাৰ বাবে এই নীলা ৰঙৰ ৰাস্তাবোৰৰ টেম্পাৰেচাৰ কুলা ৰঙৰ ৰাস্তাবোৰৰ পৰা বহুত কম হয় আৰু ৰাস্তাবোৰ বেছি গৰম নহয় আৰু এই নীলা ৰাস্তাবোৰ সাকে আমি পাছত আমাৰ ইণ্ডিয়াতো দেখিবলৈ পাম কেলে যেনেকুৱা গ্লোবাল ওয়াৰ্মিং হৈছে ফিউচাৰত বহুত বেছি টেম্পাৰেচাৰ বাঢ়ি যাব পাৰে আৰু তেতিয়া আমি এই নীলা ৰঙৰ ৰাস্তাবোৰ আমাৰ ইণ্ডিয়াতো দেখিবলৈ পাম সাকে আৰু যদি আপোনালোকে এই ভিডিওটো এতিয়ালৈকে চাই আছে তেনেহলে থ্যাংক ইউ ভেৰি মাচ আপুনি এজন অসম মানুহ আৰু অসম মানুহে কেতিয়াও ভিডিওটো চাই পিনি গুচি না যায় সাবস্ক্ৰাইব কৰিহে যায় তেনেহলে সাবস্ক্ৰাইব কৰক ওকে দীপন চেনেলক এনেকুৱা আৰু অমেজিং ভিডিওছ চাবলে হলে কেলে অসমীয়া ভাষাত এনেকুৱা কন্টেন্ট আৰু কতো নাপায় ফ্যাক্ট নাম্বাৰ 5 আপোনালোকে জানেনে যে কুকুৰবিলাকে ৰাতি হলে জোৰ জোৰকে কিয় কান্দে সো ইয়াৰ একচুয়ালি দুটা কাৰণ আছে প্ৰথম কাৰণটো হৈছে ৰহস্যময় আৰু দ্বিতীয়টো হৈছে সাইন্টিফিক তো মই ৰহস্যময় কাৰণটো আগতে কৈ দিও
যে ৰাতি হ'লে কুকুৰবিলাকে ভূত প্ৰেত আত্মা আৰু এনেকুৱা যিবিলাক ভয়ংকৰ বস্তু আছে সেইবিলাক বস্তু দেখি পায় যাৰ বাবে কুকুৰবিলাকে ভয়তে জোৰ জোৰকে কান্দিবলৈ আৰম্ভ কৰে কিন্তু সায়েন্সৰ মতে এনেকুৱা একো নহয় আৰু যদি মই ইয়াৰ সাইন্টিফিক কাৰণটো কওঁ তেনেহ'লে কুকুৰবিলাকে ৰাতি হ'লে নেকান্দে তেওঁলোকে হাউল কৰে ঠিক এনেকে আৰু কুকুৰবিলাকৰ এই মাতটো শুনি আমি সকলোৱে ভাবো যে ভূত ওলাইছে আৰু কুকুৰে ভয়তে কান্দি আছে বুলি কিন্তু তেনেকুৱা একো নহয় একচুৱেলি হাউল কৰা এটা টেকনিক হয় যোনটো কুকুৰবিলাকে ইউজ কৰে এটাই আন এটাৰ লগত কমিউনিকেট কৰিবলৈ আৰু যেতিয়া কোনোবা এটা কুকুৰ নিজৰ গ্ৰুপৰ পৰা ভুলতে ওলাই যায় তেতিয়া সি হাউল কৰে আৰু নিজৰ লগৰীয়া কুকুৰবোৰক মেছেজ দিয়ে যে সি ক'ত আছে বুলি আৰু তেনেকে বেলেগ কুকুৰবোৰে হেৰাই যোৱা কুকুৰৰ লোকেশ্যনটো আৰু এই হাউল কৰা সাউণ্ডটো বেলেগ বেলেগ ধৰণৰ থাকে যিবিলাক অকল কুকুৰেহে বুজি পায় আৰু আপোনালোকে কোনটো বিশ্বাস কৰে সায়েন্স নে অন্ধবিশ্বাস তলত কমেন্ট কৰি নিশ্চয় জনাব আৰু এইবোৰে আছিল কিছুমান অদ্ভুত নজনা তথ্য যিবিলাক আপোনালোকে আগতে জনা নাছিলে কিন্তু এই ভিডিওটো চাই পিনি এতিয়া নিশ্চয় জানি গল থাকে তেনেহলে ভিডিওটো ভাল লাগিছে যদি লাইক কৰিব বেয়া লাগিলে ডিসলাইক কৰিব আৰু পৃথিৱীৰ প্ৰথম ক্ৰিকেট বেট কেনেকুৱা আছিল দেখিবলৈ এটো জানিবলৈ হলে লেফট বক্সত ক্লিক কৰক আৰু মানুহক গৰু বনাই দিয়া বেমাৰ কোনটো এটো জানিবলৈ হলে ৰাইট সাইডৰ বক্সত ক্লিক কৰক তেনেহলে মোৰ নাম দীপন আপোনালোকে চাই আছে ওকে দীপন লগ পাম আৰু এটা ভিডিও তেতিয়ালৈকে বাই